জয় শ্ৰীৰাম। যোৱাকালি যি আমাৰ আত্ৰিঘাট বজাৰত যি আমাৰ বিশ্ব হিন্দু পৰিষদৰ বাক্সা জিলাৰ সমৰ্থতা প্ৰমুখ আমাৰ পদুম চেত্ৰী ডাঙৰীয়াৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল। সেই আক্ৰমণৰ কাৰণে আমাৰ বিশ্ব হিন্দু পৰিষদৰ যিহেতু তেখেত এজন কাৰ্যকৰ্তা আৰু আগন্তুক দিনত যাতে তেনেকুৱা ধৰণৰ মৌলবাদী সংগঠনে যাতে আমাৰ এনেকুৱা ধৰণৰ কাৰ্যকৰ্তাৰ ওপৰত যাতে হাত উঠায় বা কিবা আক্ৰমণমূলক কিবা মন্তব্য হওক, যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যদি সৃষ্টি কৰিব বিচাৰে, আমি বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা যদি হয়, আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আমি মনে মনে হাত সাৱটি বহি নাথাকোঁ। আগন্তুক দিনত যদি তেনেকুৱা ধৰণৰ ঘটনা আৰু সৃষ্টি কৰিব বিচাৰে জেহাদী মৌলবাদী সংগঠনৰ কিছুমান মানুহে, ইছলাম ধৰ্মৰ কিছুমান মানুহে, আৰু সেই মানুহখিনি যাতে আমাৰ হিন্দুসকলৰ ওপৰত যাতে এনেকুৱা ধৰণৰ একো ঘটনা সৃষ্টি নহয় বা কি কয় এইটোক আপোনাৰ মাৰপিট ঘটনা যদি কিবা এটা সৃষ্টি কৰিব বিচাৰে, আমাৰ গোটেই সনাতন বা আমাৰ সনাতনৰ যিমান ভাতৃ সংগঠন আছে সকলোৱে যাতে এই মানে ঘটনাটোক মানে কেন্দ্ৰ কৰি যাতে এটা দেশজুৰি যাতে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বা দেশজুৰি যাতে এটা আন্দোলন বুলি নহয়, ডাইৰেক্ট আমাৰ চেলেঞ্জ বা আমাৰ ডাইৰেক্ট সকিয়নি দিছোঁ মৌলবাদী সংগঠনবিলাকক, এনেকুৱা ধৰণৰ ঘটনা যাতে দুনাই কৰিব নোৱাৰে। আৰু ইমানখিনি সাহস তেখেতসকলে ক'ত পালে? 2% অকল মুছলিম সম্প্ৰদায়ৰ লোকে 98% হিন্দুৰ ওপৰত আক্ৰমণ কৰে। তে সেই গতিকে এনেকুৱা ধৰণৰ ঘটনাৰ সৃষ্টি যদি হয় আগন্তুক দিনত, তেনে আমি হিন্দু সংগঠনে, আমাৰ হিন্দু সংগঠন যিমান ভাতৃ সংগঠন আছে, মনে মনে হাত সাৱটি বহি নাথাকে। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। নমস্কাৰ, জয় শ্ৰীৰাম। যোৱাকালি আমাৰ অবিভক্ত বাক্সা জিলা বিশ্ব হিন্দু পৰিষদৰ পদুম চেত্ৰীৰ যিজন আমাৰ সমৰ্থতা প্ৰমুখৰ দায়িত্ব লৈ আছে, তেখেতৰ লগত যিটো অপ্ৰীতিকৰ ঘটনা আমাৰ আত্ৰিঘাট বজাৰত হয়, তো তাৰ কাৰণে আমি আমাৰ বিশ্ব হিন্দু পৰিষদৰ মই ছেক্ৰেটাৰীয়ে আমি সকীয়াই দিব বিচাৰিছোঁ, আমাৰ সমূহ কাৰ্যকৰ্তা সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ সনাতনী বিৰোধী যিবোৰ সনাতনী বিৰোধী আছে, এই বিৰোধীবিলাকে যাতে অনাগত দিনত আমাৰ হিন্দুৰ এই সনাতনীৰ যদি এডাল গাৰ নোমত টাচ কৰে, তেতিয়াহ'লে আমি কিন্তু এই পৰিস্থিতি ভয়ানক কৰি দিম। গতিকে আমি তেখেতসকলক আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ দ্বাৰাই এইটোৱে বুজাই দিব বিচাৰিছোঁ যে অনাগত দিনত আমাৰ সনাতনীৰ ওপৰত যাতে কোনো তেখেতসকলে অত্যাচাৰ বা মানে এনেকুৱা কৰিবলৈ চেষ্টা নকৰে। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম।